পৃথিৱীৰ এই ব্যস্ততাৰ মাজত আমি কেতিয়াবা নিজক হেৰুৱাই পেলাওঁ। ভাবোঁ টকা, কেৰিয়াৰ আৰু সফলতা এইবোৰেই হয়তো জীৱন। কিন্তু সঁচাকৈ জানো নে জীৱনৰ আচল অৰ্থটো কোনোবা পাহাৰীয়া জুৰিৰ পাৰত বা কাৰোবাৰ এঠানি হাঁহিৰ আঁৰত লুকাই থাকে। অৰ্ণৱ এজন সফল কিন্তু অতি ব্যস্ত চহৰীয়া ডেকা। জীৱনৰ দৌৰত তেওঁ ইমানেই মগ্ন আছিল যে তেওঁ পাহৰি গৈছিল নিজৰ বাবে জীয়াই থকাৰ অৰ্থ কি। এদিন হঠাৎ এটি পুৰণি বাকচত তেওঁ তেওঁৰ মৃত পিতৃৰ এখন ডায়েৰী বিচাৰি পালে। তাত লিখা আছিল এক সৰু গাঁৱত থকা এখন আশ্ৰমৰ কথা। অৰ্ণৱে ভাবিলে অলপ দিনৰ বাবে তেওঁ সেই নীৰৱ ঠাইখনলৈ যাব। দিনটো ফাইল আৰু মেচিনৰ শব্দৰ মাজত কটোৱা অৰ্ণৱৰ বাবে আৱেগৰ কোনো ঠাই নাছিল। কিন্তু দেউতাকৰ এটা পুৰণি ডায়েৰীয়ে তেওঁক টানি লৈ গ'ল এখন অচিনাকি পাহাৰীয়া গাঁৱলৈ, য'ত মেঘবোৰে কথা কয় আৰু বতাহে গান গায়। তেওঁ তাতে লগ পালে পাখি, চঞ্চল হাঁহিমুখীয়া এজনী ছোৱালী। হাতত সদায় এখন ডায়েৰী আৰু এটা কলম। তাই বৰষুণৰ শব্দ লিখে, সৰি পৰা পাতৰ ৰং লিখে। অৰ্ণৱৰ বাবে এইবোৰ আছিল পাগলৰ দৰে কাম। এদিন অৰ্ণৱে পাখিক সুধিয়েই পেলালে, পাখি কি লাভ এইবোৰ কৰি? এইবোৰ জানো তোমাৰ কামত আহিব? পাখিয়ে আকাশৰ ফালে চাই অলপ হাঁহিলে আৰু ক'লে, অৰ্ণৱদা, জীৱনটো এটা হিচাপ নহয় যে ইয়াত লাভ লোকচান বিচাৰিব লাগে। কেতিয়াবা কিছুমান মুহূৰ্ত কেৱল জীয়াই থাকিবলৈ সাঁচি থ'ব লাগে। যিদিনা চকু মেলিবলৈ শক্তি নাথাকিব সেইদিনা এই স্মৃতিবোৰে আমাক পোহৰ দিব। অৰ্ণৱে সেই গাঁৱত দুদিনমান থাকিলে। পাখিৰ আশে পাশে প্ৰায় থাকে, পাখিৰ লগতে কথা পাতে। অৰ্ণৱ লাহে লাহে সলনি হ'বলৈ ধৰিলে। তেওঁ বুজি পালে যে যিটো সফলতাৰ পিছে পিছে দৌৰি আছিল সেয়া আছিল কেৱল এটা মৰীচিকা। আচল সুখ আছিল পাখিৰ সৈতে কটোৱা সেই সৰু সৰু মুহূৰ্তবোৰ। কিন্তু নিয়তিৰ খেলা আছিল বৰ নিষ্ঠুৰ। অৰ্ণৱে গম পালে যে পাখিৰ হাঁহিৰ আঁৰত লুকাই আছে এক গভীৰ যন্ত্ৰণা। তাই এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত। তাই জানিছিল যে তাইৰ সময় ছুটি, সেইবাবেই তাইৰ প্ৰতিটো পলক মণিমুকুতাৰ দৰে গোটাইছিল। অৰ্ণৱ ভাগি পৰিছিল। সি হেৰুৱাব বিচৰা নাছিল পাখি। আজীৱন তাৰ বুকুৰ মাজতে লৈ থাকিবলৈ সি প্ৰতিশ্ৰুতিবদ্ধ আছিল। এদিন পাখিয়ে যোৱাৰ আগতে অৰ্ণৱৰ হাতত ডায়েৰীখন দি ক'লে, কথা দিয়া যে তুমি মোৰ আধৰুৱা ডায়েৰীখন পূৰণ কৰিবা। প্ৰতিটো দিনক তুমি হাঁহিৰে আদৰি ল'বা। অৰ্ণৱে একো ক'ব নোৱাৰিলে। বুকুত অজান বিষ এটাই যেন আগুৰি ধৰিলে। মেডিকেলত থাকি অৱশেষত পাখি গ'লগৈ। শৰতৰ শেৱালিৰ দৰে তাই সৰি পৰিল। কিন্তু অৰ্ণৱ ভাগি নপৰিল। তেওঁ আজি সেই একেখন গাঁৱতে এখন স্কুল চলায়। ল'ৰা ছোৱালীবোৰক কেৱল অংক নিশিকায়, তেওঁ শিকায় জীৱনক কেনেকৈ ভাল পাব লাগে, মানুহক কেনেকৈ ভাল পাব লাগে। আজি অৰ্ণৱে পাহাৰৰ টিলাটোত বহি কাষলৈ এখন চিঠি উৰুৱাই দিয়ে, য'ত লিখা থাকে, পাখি, প্ৰেম মানে তুমি মোৰ ওচৰত থকাটো নহয়। প্ৰেম মানে হ'ল তোমাৰ সেই শিক্ষাবোৰৰ মাজত মই জীয়াই থকাটো। বন্ধুসকল, আপোনাৰ জীৱনটোত জানো কেৱল মেচিনৰ দৰে চলি আছে, নে আপুনিও কাৰোবাৰ বাবে এটি সুন্দৰ স্মৃতি হৈ ল'ব বিচাৰে? ভাবি চাবচোন। অৰ্ণৱে পাহাৰৰ ওপৰত বহি এখন চিঠি লিখিছে আৰু বতাহত উৰুৱাই দিছে। তাত লিখা আছে, প্ৰেম মানে হেৰুৱাই পেলোৱা নহয়, কাৰোবাৰ স্মৃতি বুকুত বান্ধি নিজক পুনৰ আৱিষ্কাৰ কৰা। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট